Hello everyone. আজি যে মোৰ হাজবেণ্ডে নিজাকে যে হাই দিছে আচৰিত মানে নহলে মানে বি সিৰিয়াস একেবাৰে সিৰিয়াস লৰা মোৰ এইটো আৰু পিছে আজি মই ব্লগটো বহুত দেৰিকে ষ্টাৰ্ট কৰিলো মানে ঘৰত আহিছিলো এতিয়া যাম মই মোৰ সসুৰবাৰী তো সেইকাৰণে মানে ভাবিলো ব্লগটো কমান কৰি দিও আৰু এতিয়া আমি যাম মাইনাৰ কাৰণে কিছু শপিং কৰিব লগা আছে আৰু এনেকে লগ মেডিসিন কিবা ল'ব লগা আছে এনেকে কৰি কেনে ব্লগটো চাই থাকক আপোনালোকে মই কি বজাৰ কৰো কি কৰো দেখাম বাৰু ঠিক আছে এয়া আমাৰ লগত ওলাইছে আম্মা আৰু মই yellow bola mahi ওলাইছে এই আমার লিয়ানা itu লিয়ানা yellow পিনছে না Serious boy. অকমান বজাৰ আছে বজাৰখিনিও কৰি ল বাৰু টাউনত আহিছো যেহেতু লিয়ানা আজি ফাৰ্ষ্ট মামাৰ দোকানত অভিযান ভালনে Gina. পিছলি কি মাইনাৰ ৰুমতে এনেকে দিব লাগিব না দোকানখন একবাৰ এনেকে পাক মাৰি দিব আৰু तो लिया की कपड़ों दिन बो बोलिया तो खुना माये ए मुख नम तो ए नानी अम्मा सुस करी देबो ना आज लियार कापुर काठर न पाए हैं बहुत धुनिया है Iya. Iya. ভাল লাগিছে নে মা? না ভালো কেন তোমার না কাঠৰ এইটো ন মজবুত আছে আৰু বহুত ভাল হয় আৰু ব্ৰ্যান্ডটো বহুত ভাল লাভ ভাল লাগিছে এইটো এটা কি মাইনা ল'ব
এইখন হ'ল এখন ডাইনিং চেয়াৰ। নৰ্মেলি আমি বেবীবিলাকক মানে বিচনাত লৈ কিনে খুৱাওঁ, যিবিলাকে মানে ভাত খাব পৰা হয়, কিন্তু এইখন হ'লে বেছি ভাল হয়, ডাইনিং টাইপ হয়। ইয়াতে গিলাচ বা সেনেকৈ বাতি যিকোনো বস্তু থ'ব পাৰে। এইখন খুলিব পাৰি, ডাবল চেয়াৰ হৈ যায়, আৰু লগতে ইয়াতে আৰু এটা কম্পাৰ্টমেণ্ট আছে, তলতে আপুনি বস্তু থ'ব পাৰে। ভাল লাগিছে। এইটো এটা লাভ ব্ৰেণ্ডৰে হয়। এই ব্ৰেণ্ডটোৰ বস্তুখিনি খুবেই ভাল হয়। নো টিপ লাগিব মানে কাৰণে ক্লিপ মাৰিছে নেকি? মাহি কিনি দিব দেই ক্লিপটো। চাবাটো পাব, চাবাটো লাহেকে। মামাটো বেল্ট লগাইছে নেকি? বেল্ট লগাইছে চুলিত। গোটেই ট্ৰাই কৰিছে মামী মামাৰ দোকানত না? যিডাল বেছি ভাল লাগে সেইডালে আমাৰ লিয়ানাৰ কাৰণে লৈ যাম। আমাৰ লিয়ানাহে বেল্ট মাৰিব নোখোজে। লিয়ানাৰ জোতা আৰু আব্বাই লৈ আছে। আব্বাই সিলেক্ট করা বস্তু সিলেক্ট করা জাস্ট এনেকে টাচ করলে হবে তোমার ইউ টাচ ইট ইটস ইয়োরস মামা ঘরে এনেকে সবার টাচ করবে টাচ করবে না মিশালে হবে কি পিন্ধিছে চাওঁ, কি পিন্ধিছে চাওঁ। চা এইটো কি তাৰমানে মানে পৰিলে যাতে মাথাটো কৰবাত খুন্দা চুন্দা লাগিলে একো নহয় আৰু ঠিকে আছে। এই দিনে অশান্তি পাই গৈছে এইটোৰ কাৰণে। আমাৰ শ্বপিং হৈ গ'ল। অকণমান ভাবিলোঁ কেফেত সোমাওঁ, নতুনকৈ কেফে এখন খুলিছে ৰঙিয়াত, তো তাতে যাওঁ বাৰু এবাৰ বলকচোন আপোনালোকৰ মোৰ লগত। এচিটো বহুত ঠাণ্ডা হৈ আছে, মাইনাৰ কাৰণে অসুবিধা হয় নেকি? বেয়া নাপায় যদি এচিটো বন্ধ কৰি দিব নেকি? শুনামা কি খাবা তুমি? তুমি কি খাবা? মই কেক খাম, মই পেষ্ট্ৰি খাম, চকলেট খাম। অৰ্ডাৰ কি খাবা যদি চোৱা? তুমি মিঠা নোখোৱা, কি খাবা? হেল্ল', ইউটিউবত আহি আছে দেই। নাই লাইভ নাই, পিছত আহি যাবা।
মাহে লৈছে নে এইটো তোমাৰ দুটা আহিছা অকলে আহিছা নেকি ঠিকে আছে এইটো সুহানা আৰু এইটো সুমন এই টোপনি লিখছে নেকি না আমার মাতো টোপনি লিখছে তাই Zubir special burger. এটা পানী দিবা না লিটাৰ Iya, iya. Maha kasi nani kasi maha kasi nani kasi mama kasi আমাৰ আৰু যদি ঘৰত নমাই আমি এইটো ঘৰলৈ গৈ আছোঁ এয়া চাওক জোনটো ইমান ধুনীয়াকৈ ওলাইছে আকাশত গুড মৰ্নিং কালি গধূলি আহি আমি মানে ৰেষ্ট ল'লোঁ অলপ লগতে মোৰ গা বেয়া আছিলে তাৰপিছত আব্দুলৰো গা বেয়া আমি জলদি ভাত পানী খাই শুই গ'লোঁ আজি উঠিলোঁ এতিয়া মৰ্নিং 10:30 হৈছে আৰু ভাবিলোঁ যিহেতু গৰমত মানে বৰষুণো গ'ল লগতে এতিয়াতো মানে ৰ'দো দিছে অলপ অলপ তো সেয়েহে ঠাণ্ডা বস্তুবিলাক মই ভৰাই থওঁ আৰু গৰমৰ বস্তুবিলাক মই ওলাওঁ এতিয়া কিছুতো গৰমৰ বস্তু অলৰেডি ওলাইছিলে ষ্টিল মানে ঠাণ্ডাবিলাক ভৰাব গৈছিলে তো এতিয়া সেইবিলাক কৰোঁ চাওকচোন গোটেইখন ওলাই কেনেকৈ থৈছোঁ মই গোটেই ওলাই কেনে মানে ৱাৰ্ড্ৰবৰ পৰা ওলাই কেনে এটা থাক কৰি কেনে কৰিব লাগিব কাৰণ যিহেতু আমাৰ এইটো লিয়া মানে বিছনাটো গোটেই খিচিৰি হৈ আছে কাপোৰ এইটো লিয়া মানে এনেকৈ বহাই থৈ দিছোঁ এই পুৰিলে ধুৰুমকে পৰি গ'লা নেকি তুমি বি চা বেচেৰিটো তাই কেনেকৈ বহাই থৈছোঁ থৈ কেনে মই এতিয়া গোটেইখন চাফা কৰোঁ মানে ঠাণ্ডাখিনি চাইড কৰোঁ যেনেকৈ এইটো ঠাণ্ডাৰ কুৰ্তি এইটো ঠাণ্ডাৰ মেক্সি সেই গোটেইখিনি চাইড কৰি গৰমৰবিলাক ভালকৈ সজাই থওঁ দেখাই আছোঁ কেনেকৈ কি কৰোঁ ৱাৰ্ড্ৰব ডিচিপ্লিন কৰা হৈ গ'ল মই দেখাই দিছোঁ এইটো থাকত মোৰ কাপোৰ থৈছোঁ এইখিনি এনেকৈ বাস্কেট এটাত মোৰ ডেইলি ৱেৰ যিখিনি মেক্সি থাকে সেইখিনি থৈছোঁ এইটো এক্সট্ৰা হৈ গ'ল সেইখিনি এনেকৈ ওপৰত থৈ দিলোঁ তাৰপিছত ইয়াতে আছে কুৰ্তিখিনি ইয়াতে ইনাৰ ৱেৰ আৰু সেনেকৈ লেগিংছ এইবিলাক তাৰপিছত এইখিনি হ'ল নাইট ৱেৰ আৰু ইপিনে থৈছোঁ এইটো ছাইডত আছে আব্দুলৰ আৰু এইটো হ'ল মাইনাৰ আৰু সেইখন হ'ল এক্সট্ৰা টাৱেল তো এনেকৈ থুলমূলকৈ হৈ গ'ল দুটা থাক আৰু বাকীখিনি বাৰু পিছত ঠিক কৰিম কাৰণ বেবী আছে বেবীৰ লগত মই একেবাৰতে মানে গোটেইখিনি কৰিম বুলি কৰিব নোৱাৰোঁ সেইটোৱে কিন্তু বহুত ভাগৰ লাগি গৈছে তো ভিডিঅ'টো চাই ব্লগটো বাৰু মই আজি এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে কি জনাই দিব থেংক ইউ